প্ৰাকৃতিক পৰিৱেশৰ পৰা চাব গ'লে অগ্নিগড় এটা ধুনীয়া লোকেশ্যনত আছে আৰু ইয়াত আহি এটা সুন্দৰ মন আলোকিত হয় আৰু ভাল পৰিৱেশত থাকিলে যেনেকৈ আমাৰ মন প্ৰাণ উৎফুল্লিত হৈ উঠে তেনেকৈ ইয়াত থাকিলে ভাল লাগে। হেল্ল' গাইজ, ৱেলকাম টু মাই মিনি ব্লগ। আজি এটা জেগাত আহিছোঁ, আজি এটা বিশেষ জেগাত আহিছোঁ। চ' আপোনালোকক জেগাটোৰ নাম ক'ম। এতিয়া জেগাটোৰ নাম কোৱাৰ আগতে আপোনালোকক কিছুমান পৰিৱেশ দেখাব চেষ্টা কৰিছোঁ। এতিয়া আহিছোঁ, কৈ দিওঁ বাৰু, এতিয়া আহিছোঁ আমি তেজপুৰ শোণিতপুৰ জিলাত অৱস্থিত অগ্নিগড় কল পাৰ্ক, য'ত নেকি ঊষা আৰু চিত্ৰলেখা উদ্যান বুলি ক'ব পাৰি। আৰু এতিয়া আমি আছোঁ ঊষা আৰু চিত্ৰলেখাৰ উদ্যানত। এতিয়া সেই উদ্যানটো কিয় ফেমাছ, কিয়নো তাত কি মাইথলজি আছে, সেই মাইথলজিৰ বিষয়ে আজি অলপমান আভাস দিবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টোৰ লগত জড়িত থাকিব আপোনালোকে। মই এতিয়া আহিছোঁ, ইয়াৰ বিষয়ে কিছুমান কথা যি জানো মই তাৰ ভিডিঅ'টোৰ জৰিয়তে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম আৰু কিছুমান পিকচাৰ, কিছুমান স্কাল্পচাৰ আছে সেইবোৰ দেখাব চেষ্টা কৰিম। আৰু হেল্ল' গাইজ, এতিয়া আমাৰ আগত আছে এটা ষ্টেপ, আমি উঠি যাব লাগিব। চ' আমি ইয়াৰ ওপৰত উঠি গ'লে আমি দেখা পাম স্কাল্পচাৰ্ছ আৰু কিছুমান মাইথলজি, ঊষা আৰু চিত্ৰলেখাৰ যি আপোনাৰ মাইথলজি আছে সেইটোৰ বিষয়ে ইয়াতে গম পাম ওপৰত গ'লে। চ' আপোনালোকে দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'ৰ লগত জড়িত থাকিব। এয়াই হৈছে প্ৰাচীন অসমৰ অগ্নিগড়। আপোনালোকক সামগ্ৰিক দৃশ্য দেখাবলৈ চেষ্টা কৰিম। চাওক, কিছুমান দৰ্শকে আহি ভিৰ কৰিছে চাৰিওফালে, তাৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। এই অগ্নিগড়তেই প্ৰাগজ্যোতিষৰ ৰজা বান ৰজাই ৰাজত্ব কৰিছিল আৰু বান ৰজাৰ কন্যা ঊষা ইয়াতেই আছিল। আৰু শ্ৰীকৃষ্ণৰ যি নাতিয়েক শ্ৰীকৃষ্ণৰ নাতিয়েকৰ নাম হৈছে অনিৰুদ্ধ। আৰু সেই অনিৰুদ্ধ আৰু ঊষাৰ মাজত প্ৰেম হৈছিল আৰু সেই প্ৰেমৰ ফলস্বৰূপে ঊষাক অনিৰুদ্ধই বিয়া কৰাবৰ কাৰণে প্ৰস্তাৱ আগবঢ়াইছিল। আৰু সেই প্ৰস্তাৱটোৰ কথা যেতিয়া বান ৰজাই গম পাইছিল, বান ৰজাই তেতিয়া তিৰস্কাৰ কৰিছিল। আৰু সেই সন্দৰ্ভত মোৰ ইমান সবিশেষ নাই, তথাপি মই কিছুমান কথা ক'বলৈ চেষ্টা কৰিছোঁ। আৰু বান ৰজা আছিল শিৱ ভক্ত। সেই বান ৰজাই শিৱ পূজা অৰ্চনা কৰিছিল আৰু বান ৰজাৰ কন্যা আছিল ঊষা আৰু শ্ৰীকৃষ্ণৰ নাতিয়েক আছিল অনিৰুদ্ধ। আৰু অনিৰুদ্ধই যেতিয়া প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছিল, তেতিয়া বান ৰজাই যেতিয়া প্ৰত্যাখ্যান কৰিলে, তেতিয়া শ্ৰীকৃষ্ণই আহি অগ্নিগড়তে চাৰিওফালে সেনা বাহিনী লৈ অগ্নিগড়ত আহি যুদ্ধ কৰি ঊষাক হৰণ কৰিব বিচাৰিছিল। তেতিয়া শিৱভক্ত বান ৰজা শিৱভক্ত আছিল আৰু অনিৰুদ্ধৰ মামায়েক আছিলে শ্ৰীকৃষ্ণ আৰু শিৱৰ মাজত যুদ্ধ তয়াময়া ৰণ হৈছিল আৰু ইয়াকে হৰিহৰ ৰণ বুলি জনা যায়। আৰু এয়া যেতিয়া বান ৰজাই অনিৰুদ্ধক নাগপাশেৰে আবদ্ধ কৰে, তাৰ প্ৰতিমূৰ্তি সুন্দৰভাৱে অগ্নিগড়ত উপস্থাপন কৰি ৰাখিছে। এটা মাইথলজি কাহিনী সুন্দৰভাৱে উপস্থাপন কৰিছে। ঊষা আৰু অনিৰুদ্ধৰ মাজত যেতিয়া গন্ধৰ্ব বিবাহ কাৰ্য কৰা হৈছিল, তেতিয়া তাৰ এটা প্ৰতিচ্ছবি সুন্দৰভাৱে ডিপিক্ট কৰা হৈছে। আপোনালোকে চাওক কি সুন্দৰভাৱে ডিপিক্ট কৰিছে, কিমান সুন্দৰভাৱে সুসজ্জিতভাৱে প্ৰতিমূৰ্তিবিলাক উপস্থাপন কৰি ৰাখিছে। এই প্ৰতিমূৰ্তিবোৰ পৰ্যবেক্ষণ কৰিলে এটা কথাই উপলব্ধি কৰিব পাৰি যে হিন্দু মাইথলজিত হৰিহৰৰ যুদ্ধটো এটা উল্লেখযোগ্য এটা ঘটনা। সেই ঘটনাটো কেনেকৈ উপস্থাপন কৰিছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এতিয়া বান ৰজা আছিল শিৱভক্ত আৰু শ্ৰীকৃষ্ণৰ নাতিয়েক আছিল অনিৰুদ্ধ। সেই অনিৰুদ্ধই যেতিয়া বান ৰজাৰ কন্যা ঊষাক ভাল পাইছিল, প্ৰেমৰ প্ৰস্তাৱ যেতিয়া আগবঢ়াইছিল, তেতিয়া প্ৰেমৰ প্ৰস্তাৱ আগবঢ়োৱাৰ কাৰণে বান ৰজাই নাকচ কৰিছিল প্ৰেমৰ প্ৰস্তাৱ। আৰু সেই কথা গম পাই নাকচ কৰিছিল। আৰু তেতিয়াই নাকচ কৰাৰ কাৰণে সেই আমাৰ শ্ৰীকৃষ্ণ প্ৰভুৱে তেতিয়া অগ্নিগড়লৈ আহিছিল আৰু অগ্নিগড়ত আহি
হৰিহৰৰ যুদ্ধ তাতেই মানে সংঘটিত হৈছিলে। আৰু ইয়াৰ পৰা এটা কথা অনুমান কৰিব পাৰি, আপোনালোকে প্ৰতিমূৰ্তিসমূহ দেখিলেই গম পোৱা যায় ইয়াতে বিভিন্ন ধৰণৰ চৰিত্ৰ আছে আৰু ইয়াতেই ৱালত থকা কিছুমান বীৰ ৰূপ দেখা যায় যি যুদ্ধত সাঙুৰ খাই পৰিছিল। আৰু ইয়াতে ৰথৰ যি চকা, ৰথ, কাৰ তেনেকৈ বিভিন্ন এটা সুন্দৰ এটা প্ৰদৰ্শন কৰি ৰাখিছে। চ' ইয়াৰ পৰা এটা কল্পনা কৰিব পাৰি যে মাইথ'লজি এটা এনেকুৱা এটা ডাঙৰ হৰিহৰ যুদ্ধ হৈছিল, আমি এইটো কল্পনা কৰিব পাৰোঁ ইয়াৰ পৰাই। সুন্দৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰিছে। যেতিয়া বানৰজাই তপস্যাত থাকে তেতিয়া শিৱ বাবাই দৰ্শন দিয়ে, আৰু এয়া হৈছে আমাৰ শিৱ বাবা।